আমাৰ ঘৰ গুৱাহাটীতে নি গৈছিলোঁ তাত গৈ পেলাই দেখিলোঁ তাৰ গোটেইখন মাটি ভিত্তি কৰি কিবা ঘৰ দুৱাৰ বনাইছে আগৰ জেগা নাই আৰু পাই গ'লো আজি পাই व्हाट्सएप करने के लिए गया था पिताजी तो चला गया 2018 आगे हमारा पिताजी अवार्ड मिला था ये नेता अकेडमी में अवार्ड मिला था नेशनल अवार्ड अब्दुल कलाम जी के साथ ये আমাৰ কথা হ'ল কি এই মুখা যে এই মুখাটি তৈয়াৰ হৈছিলে প্ৰথম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিহ্ন যাত্ৰা ভাওনাৰ যোগেদি আৰু মুখা কলা তৈয়াৰ কৰি সেই ভাওনা তৈয়াৰ কৰিলে আৰু তেতিয়াৰ আমাৰ পৰম্পৰাগতভাৱে আমাৰ গুৰুজনৰে নাতি আছিলে চক্ৰপাণী আটা আৰু চক্ৰপাণী আটাৰে নাতি আমি গতিকে এই মুখা কলাটি নাতি পৰম্পৰা সৈতে আহি থকা কলা গতিকে আমি এই মুখাটিক এতিয়া আমি যিমান পাৰিছোঁ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা মই স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ 1993 চনত গতিকে সেইটো কৰাৰ উপৰিও মই মুখা কলাৰ লগত জড়িত হ'লোঁ মুখা কলাৰ লগত জড়িত হৈ এতিয়া আমি নিজে কৰিছোঁ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈছে লগতে আমাৰ যিবিলাক নতুনকৈ শিকাৰু আছে শিকি মেলি মুখাটিক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছে আৰু আমি তেওঁলোকক শিকাই মেলি যাতে মুখাটি এটা ভাল প্ৰাণ পাই উঠে তাৰে আমি দৃষ্টি ৰাখি তাক আগুৱাই নিয়াত আমাৰ সহযোগিতা আছে আৰু মোৰ নাম হ'ল প্ৰদীপ গোস্বামী আপুনি মাজুলীটো কি ঠাই বুলি কয় আপোনাৰ মাজুলী জিলা এয়া চামগুৰি সত্ৰ মাজুলী চামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত আৰু আমাৰ পিতৃয়ে মুখাৰ ওপৰতেই 2003 সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিলে গতিকে তেতিয়াৰ পৰাই এই মুখাটিয়ে এটা বিশ্বৰ এটা কলা হিচাপে এইটো পৰিচিত হ'ল আৰু এতিয়া বিশ্বৰ সকলো ঠাইৰে এই মুখা কলা গৈ আছে ঠিক আছে ধন্যবাদ